गावनि बोसोन होनाय बादिनो उथ्रिसार फरायसाफोरनो रां आरो अनसुंथाइ होदों रेबरेवा नार्जिहारि बिथाङा। मेट्रिक आनजादनि सिगां नायसंफैनाय समाव मावफुं सोद्रोमा रेबरेवा नार्जिहारि बिथाङा खासियाबारि गोजौ फरायसालियाव आनजाद होग्रा फरायसाफोरखौ मोजाङै उथ्रिसारनो हायोब्ला बान्था होगोन होननानै थुलुंगा होनाय बाथ्रा बादिनो दिनै खासियाबारि गोजौ फरायसालियाव गासै आनजाद होग्राफोरनि गेजेराव सेथि मासियाव उथ्रिनाय 87.6 जौखोन्दो मोननो हानाय हासिना खातुननो 50,000 रां अनसुंथाइ होदों रेबरेवा नार्जिहारि बिथाङा। लोगोसे गासै 29 सा सेथि मासियाव उथ्रिनाय फरायसाफोरनो 5,000 राङै बान्था होयो नार्जिहारि बिथाङा। मागथाइगाव UN एकाडेमि जाम्बुगुरि गोजौ फरायसालि आरो गुबुन गुबुन फरायसालिनि खासियाबारि गोजौ मिरु आनजादसालियाव आनजाद होनानै उथ्रिनाय फरायसाफोरनो होनाय जादों बे बान्थाखौ। लोगोसे फरायसा गथ'फोरखौ बेसेन गोसा आरो गोथौ बाथ्राफोरजों थुलुंगा होदों नार्जिहारि बिथाङा। लोगोसे HS उथ्रिनाय फरायसाफोरनि थाखाय बिटिआर सोरखारा सुपार 50 मासि बेखेवदों, जेराव IIT, IMT, ITI बायदि बायदि सोलोंथाइ लानो गोसो जानाय गोग्गो फरायसाफोरनो बेसेन नाङै सोलोंथाइ होगोन होननानै गावनि बिबुंथियाव फोरमायदों बिथां नार्जिहारिया। হাইস্কুল পরীক্ষা সেন্টারত এটা ফেলিসিটেশন প্রোগ্রাম হয়েছে। মেট্রিক পরীক্ষার যেগুলোকে 50% এবার মানুষ 60% এবার ফার্স্ট ডিভিজন আর ডিস্টেন্সন হওয়া ছাত্রছাত্রীগুলো আজি ফেলিসিটেশন। ইয়াত বহুত কেন্দ্রিত আসলে তার ভিতরে 29 জনে ফার্স্ট ডিভিজন পাইছে, বাকিগুলো সেকেন্ড ডিভিজন থার্ড ডিভিজন আছে। গতিকে আমি আগত ইলেকশন টাইমত কিবা আমার পরীক্ষার টাইমত মই যেটো কথা দিছিলোঁ যে যিবিলাক ফাৰ্ষ্ট ডিভিজন পাব, যিবিলাক ডিষ্টেঞ্চ মই তেওঁলোকক অলপ ফাইনেন্সিয়েল মানে কৰিম, সহায় কৰিম কথাটো ৰাখিবলৈ মই আহিছোঁ। আৰু ইয়াত আমাৰ স্কুলৰ অধ্যক্ষ তথা লিডাৰ ইনষ্টিটিউশ্যনবিলাক আমাৰ হেডমাষ্টাৰসকল শিক্ষক শিক্ষয়িত্ৰীসকলকে আমি এই প্ৰগ্ৰামটো কৰিছোঁ। ইয়াত আমি 29 জন ছাত্ৰ ছাত্ৰীক ফাইনেন্সিয়েল যে হেল্প আমি দিছোঁ। এডুকেশ্যন পালে তেওঁক আমি 50,000 দিছোঁ, যিবিলাক ফাৰ্ষ্ট ডিভিজন পোৱা তেওঁলোকে 5,000 দিছোঁ। আৰু আশা কৰিছোঁ তেওঁলোকে সেইটো যথেষ্ট নহয়, তেওঁলোকে এনকাৰেজমেণ্ট দিয়াৰ কাৰণে আমি এইটো দিছোঁ, যাতে আগন্তুক প্ৰজন্মই নেক্সট জেনেৰেশ্যন আহি আছে তেওঁলোকে ভালকৈ কৰি পেলাই ভাল হ'ব পাৰে। আৰু এই যে চেণ্টাৰ আজি 29 জন ফাৰ্ষ্ট ডিভিজন নেক্সট নিশ্চয় 50 জন পাব লাগে বুলি তেওঁলোকে চেষ্টা কৰিব, সেইটো আশা ৰাখিছোঁ। আৰু এই অঞ্চলৰ সকলো ৰাইজ গাৰ্জেনবিলাকক মই অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে নিজৰ নিজৰ ল'ৰা ছোৱালীক যাতে সহায় কৰে, যাতে তেওঁলোকৰ ল'ৰা ছোৱালী পাংপুং নহয়, ভালকৈ কিছু নিশ্চয় আমাৰ যে শিক্ষক বা আমাৰ যিবিলাক তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীসকলে যে চেষ্টা কৰিছে নিশ্চয় এনে নাযাব। হিচাপে তথা চেণ্টাৰৰ ইনচাৰ্জ হিচাপে মই খুব আনন্দিত হৈছোঁ আৰু সৌভাগ্য বুলি মই ভাবিছোঁ, কিয়নো অন্যান্য বিদ্যালয়বিলাক যেনেকৈ ৰিজাল্ট ভাল হ'লে তেনেকুৱা ধৰণৰ ফেলিচিটেশ্যন প্ৰগ্ৰামবোৰ কৰে আৰু ছাত্ৰ ছাত্ৰীবিলাকক সম্বৰ্ধনা জনায় আৰু আদৰণি জনায়, ঠিক তেনেকৈ আমাৰ এইখন বিদ্যালয় তথা আমাৰ চেণ্টাৰতো আমি যিবিলাক ছাকচেছফুল হ'লে যোৱাবাৰ মেট্ৰিক পৰীক্ষাত তেওঁবিলাকক আমি সম্বৰ্ধনা জনাবলৈ আৰু তেওঁলোকক ফেলিচিটেশ্যন দিবলৈ আমি সুযোগ সুবিধাকণ পাইছোঁ। আৰু এই সময়ত মই ধন্যবাদ যাচিব বিচাৰিছোঁ আমাৰ AM ছাৰ ৰেবৰেৱা নাৰ্জিহাৰি তেখেতলৈ। তেখেতে আমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তথা এইখন চেণ্টাৰৰ পৰীক্ষাৰ্থীসকলক পৰীক্ষাৰ সময়ত এটি আৰ্থিক অনুদান, আৰ্থিক পুৰস্কাৰ দিবৰ কাৰণে যিটো কথা দিছিলে, তাৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে নিশ্চয় অলপ উৎসাহিত হৈছিলে, যাৰ কাৰণে বিগত সময়বোৰত তেনেকুৱা ধৰণৰ ছাকচেছফুল হ'ব পৰা নাছিলে। এই বছৰ 29 জন আমাৰ এই চেণ্টাৰৰ পৰা প্ৰথম ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ কৰিব পাৰিলে। হয়তো নিশ্চয় আমাৰ EM ছাৰে যিটো আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছিলে তাত তেওঁলোকে যথেষ্ট মানে উৎসাহ উদ্দীপনা লাভ কৰিছিলে, যাৰ কোনো নতুন উৎসাহ উদ্যম লৈ পেলাই যিবিলাকে পৰীক্ষা দিছিলে তেওঁলোকে ছাকচেছফুল হৈ পেলাই আজি
তেওঁলোকৰ সফলতাটো দেখুৱাব পাৰিলে আৰু তেখেতসকলক আমি আজি আদৰণি জনাবৰ কাৰণে এই সুযোগটো পোৱাৰ কাৰণে মই খুব আনন্দিত হৈছোঁ আৰু যিসকলে সাফল্যমণ্ডিত লাভ কৰিলে তেখেতসকলৰ যেনে সৰ্বাংগীন উন্নতি হয় আৰু আগুৱাই যাব পাৰে আৰু ইয়াতকৈ বেছি ভাল ৰিজাল্ট যেন কৰিব পাৰে আগন্তুক সময়বোৰত তেওঁলোকৰ মংগল কামনা কৰি আৰু তেওঁলোকৰ শুভ কামনা কৰিছোঁ মই আৰু তেওঁলোকক অনুসৰণ যেনে কৰে এইটো মই এই সময়ত আহ্বান জনাইছোঁ উঠি অহা প্ৰজন্মবিলাকেও যেন তেওঁলোকক উদাহৰণস্বৰূপে ল'ব পাৰে আৰু তেনেকৈ আৰু অহা দিনবোৰত অহা পৰীক্ষাবোৰত যেন ইয়াতকৈ এইবাৰতকৈ আৰু বেছি যেন প্ৰথম বিভাগত উত্তীৰ্ণ লাভ কৰিব পাৰে এইটো মই আশা ৰাখিছোঁ